নমস্কাৰ। আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। আজি ভাবিলোঁ কিবা এটা বনাওঁ, বৰষুণ বতৰ। এয়া ৰঙালাওটো লৈ লৈছোঁ। ৰঙালাওটো সৰু সৰুকৈ কাটিছোঁ। ৰঙালাওৰ লগত মই মাংস বনাম, ব্ৰইলাৰৰ মাংস। সচৰাচৰ এনেদৰে আমি বনাই খাই থাকোঁ। চ' এবাৰ আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। ৰঙালাওটো সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ। ইয়াৰ লগতে দুটা মিডিয়াম চাইজৰ আলু লৈ লৈছোঁ। আলুটোও কাটি ল'লোঁ। তাৰপাছতে দুটা পিঁয়াজ লৈ লৈছোঁ। পিঁয়াজ দুটা কাটি ল'লোঁ। আদা, নহৰু, জলকীয়া সকলোখিনি থেতেলাই লৈছোঁ। গেছটো জ্বলাই লৈছোঁ। কেৰাহীটো বহাই দিছোঁ। কেৰাহী গৰম হোৱাৰ পাছতে তেলটো দি ল'লোঁ। তেল গৰম হৈছে, তাৰপিছত তেজপাত দি ল'লোঁ। তাৰপাছতে পিঁয়াজখিনি দি লৈছোঁ। এইবাৰ 5 মিনিট সময় পিঁয়াজখিনি ভাজিবলৈ দিম। এনেদৰে ৰংচোৱাকৈ পিঁয়াজখিনি ভজা হোৱাৰ পাছতে এইবাৰ মই দি লৈছোঁ বটি থোৱা আদা, নহৰু, জলকীয়াৰ পেষ্টটো দি লৈছোঁ। এয়া নিমখ হালধি দি ল'লোঁ। মাংসখিনি এড কৰিছোঁ, লগতে লাও আৰু আলু এড কৰিছোঁ। 10 মিনিটৰ কাৰণে ঢাকন এখন মাৰি থৈছোঁ। তাৰপিছত দেখিছোঁ ভজা গৈছে ধুনীয়াকৈ। তাৰপিছতে মছলা এড কৰিছোঁ। অকণমান ৰেড চিলি, অকণমান ধনিয়া গুড়ি আৰু অকণমান জিৰা। জিৰাটো সকলোতে ভাল লাগে আৰু দিলে। তাৰপিছত সকলোখিনি লৰাই দিছোঁ। অকণমান পানী এড কৰিছোঁ যাতে মছলাখিনি সকলো মিহলি হৈ যায়। শেষতে বিলাহী এড কৰিছোঁ। বিলাহীটো শেষত এড কৰিলে ভাল লাগে, কাৰণ বিলাহীয়ে শেষত পানী এৰে বিলাহীটো দিলে। তাৰপিছত আকৌ ঢাকনিখন দি লৈছোঁ 10 মিনিটৰ কাৰণে। ঢাকনিখন উঠালোঁ। দেখিছেনে কিমান সুন্দৰকৈ ভজা গৈছে। ৰঙালাও, আলু গোটেইখিনি সিজি গৈছে। এইবাৰ মই ইয়াত পানী এড কৰিছোঁ। আপোনালোকক যিমানখিনি পানী লাগে সেনেকৈ দি ল'ব। মই এইদৰে পানী এড কৰিলোঁ। এয়া কি ধুনীয়া এটা ৰং হৈছে, খাবলৈ মজা হ'ব। উতল অহাৰ পাছত এয়া মই গেছটো বন্ধ কৰি দিলোঁ আৰু শেষত আপোনালোকক দেখুৱাইছোঁ। চাওক মাংসৰ কালাৰ। এইবাৰ ধুনীয়াকৈ মই লৈ লৈছোঁ। এয়া হৈছে মই ভাতৰ থালিখন আপোনালোকক দেখুৱাই ল'লোঁ। এনেদৰে আপোনালোকক বনাই খাবচোন। মই সচৰাচৰ এনেদৰে বনাই খাই থাকোঁ, সেইবাবে আপোনালোকক দেখুৱালোঁ। ধন্যবাদ, আকৌ লগ পাম।